মোৰ ল'ৰা ছোৱালীক মই নিজে জানো যে মোৰ ল'ৰা ছোৱালীয়ে যদি গণিত আৰু বিজ্ঞান আমি যদি অসমীয়াত পঢ়ো ডক্টৰ আৰু ইঞ্জিনিয়াৰ হ'ব নোৱাৰো। আমাৰ সমাজখনক এনেকুৱা কিছুমান মানুহে আমি নেতৃত্ব লৈছো যে আমি সকলোৱে নিজে সত্য বুলি জানা কথাটো আমি সত্য বুলি স্বীকাৰ কৰিবলৈ টান পাওঁ। মোৰ ল'ৰা ছোৱালীক মই নিজে জানো যে মোৰ ল'ৰা ছোৱালীয়ে যদি গণিত আৰু বিজ্ঞান আমি যদি অসমীয়াত পঢ়ো ডক্টৰ আৰু ইঞ্জিনিয়াৰ হ'ব নোৱাৰো। মই সাহিত্য সভাৰ সভাপতি মোৰ ল'ৰাজনক কৈছো তুমি ডন বস্কো স্কুলত পঢ়া, ইংৰাজী মিডিয়ামত পঢ়া। আৰু যেতিয়া কৃষকৰ ল'ৰা দেখা পাওঁ, ৰিক্সা চালকৰ ল'ৰা দেখা পাওঁ, ঠেলা চালকৰ ল'ৰা দেখা পাওঁ, তই অসমীয়াত পঢ়িবি দেই, তই মাতৃভাষাটো অসমীয়া ভাষাটো জীয়াই ৰাখিব লাগিব। এইটো কি দুখীয়া মানুহৰ দায়িত্ব নেকি? ইজ ইট নট এ শ্বেয়াৰ্ড ৰেছপনচিবিলিটি? যদি এইটো শ্বেয়াৰ্ড ৰেছপনচিবিলিটি নহয়, সমাজৰ দুখীয়া মানুহখিনিৰ গাত মাতৃভাষা ৰক্ষাৰ দায়িত্ব দিম আৰু সমাজত আগবাঢ়ি যোৱা ACS অফিচাৰ, IAS অফিচাৰ ল'ৰাখিনিয়ে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব। এইটোতো এটা মনোপলি হৈ গ'ল। মহাত্মা গান্ধীয়ে কৈছিল এডুকেশ্যন ইজ এ ইকুৱেলাইজাৰ, শিক্ষাই সমতাৰ স্থাপন কৰে। কিন্তু আমাৰ এছাম ব্যক্তিয়ে শিক্ষাক অসমতাৰ মানদণ্ড হিচাপে নিৰ্মাণ কৰিব খোজে। Education cannot be treated that it is a monopoly of rich, monopoly of well-to-do people. মই টিভিত গৈ গোটেই দিনটো মাতৃভাষাৰ ওপৰত বক্তব্য আগবঢ়াম। যেতিয়া লাহেকৈ সুধো আপোনাৰ পৰিবাৰে ক'ত কাম কৰে, শিক্ষয়িত্ৰী কৰে, কোন স্কুলত কৰে, মালিগাঁও স্কুলত কৰে, ভৰলুমু স্কুলত কৰে, আপুনি ক'ত পঢ়ায়, বিশ্ববিদ্যালয়ত পঢ়ো, কটনত পঢ়ো, ক'ত আহিছে, টিভিত টক শ্ব' কৰিব আহিছো, কিহৰ ওপৰত টক শ্ব' কৰিব আহিছো, মাতৃভাষাৰ ওপৰত টক শ্ব' কৰিব আহিছো। বোলে আপোনাৰ ল'ৰা ছোৱালী ক'ত পঢ়ে? সেণ্ট জোচেফত পঢ়ে, সেণ্ট পলত পঢ়ে, সেণ্ট মেৰিজত পঢ়ে। মহাপুৰুষো নহয়, একেবাৰে সেণ্টত গৈ পাইছেগৈ। এনেকুৱা ধৰণে যদি আমি অদ্ভুত জীৱন এটাত বাস কৰোঁ, আমাৰ জাতিটো আগুৱাই যাব নোৱাৰে। মাতৃভাষাৰ বিদ্যালয় যদি আমি জীয়াই ৰাখিব লাগে, গণিত আৰু ইংৰাজীক আমি সমসাময়িক পৃথিৱীৰ লগত সামঞ্জস্য ৰাখি আগুৱাই যাব লাগিব। আৰু সাহিত্য, দৰ্শন, য'ৰ পৰা মানৱীয় আত্মাৰ, মই অলপ আগতে কৈ গৈছিলোঁ যে য'ত প্ৰজ্ঞা থাকিব তাত মাতৃভাষা থাকিব। আৰু য'ত মাত্ৰ জ্ঞান লাগে, মই কিবা এটাৰ ওপৰত মই নিজক প্ৰতিষ্ঠা কৰিব খোজো, তাত আমি প্ৰচলিত ভাষা, যি ভাষাই আমাক সেই প্ৰতিযোগিতাৰ মানদণ্ডত লৈ যাব পাৰিব, তেনেকুৱা মানদণ্ডত গৈ আমি থিয় হ'ব লাগিব। মই ৰাজ্যৰ শিক্ষক সমাজক আহ্বান জনাম যে নতুন দিনৰ বাবে সাজু হওক। ৰাজ্য চৰকাৰ নিজৰ সিদ্ধান্তত দৃঢ় আৰু বহুত গৱেষণাৰ পিছতে আমি কিছু সিদ্ধান্ত লওঁ। ৰাজ্যখনৰ শিক্ষাত নতুন যুগৰ আমি আৰম্ভণি কৰিব লাগিব। দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে এই শিক্ষা ব্যৱস্থাৰ জৰিয়তে নিজৰ জীৱন গঢ়াৰ সপোন সাৰ্থক কৰিব পাৰিব লাগিব। আৰু সেই দৰিদ্ৰতম ছাত্ৰসকলৰ বাবে, পিছপৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি নিজক উৎসৰ্গা কৰিম। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ভাষাত সমাজৰ শেষৰজন ব্যক্তিৰ জীৱনলৈ পোহৰ অনাৰ বাবে আমি আমাৰ জীৱন উৎসৰ্গিত কৰিম। এই আশাৰে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাই শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোত অসমৰ শিক্ষাগুৰুসকলৰ শ্ৰীচৰণত মোৰ সেৱা যাচি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।